মই জানমণিক মই বিয়া পাতিম তো আপোনালোকে খালি জানমণিক মোৰ এই ভিডিঅ'টো ডিষ্ট্ৰিবিউচন কৰাবগৈ আপোনালোকে শ্বেয়াৰ কৰিব দেই তো মই অনুৰোধ কৰিব শৰ্মা আকৌ বিয়াত পঢ়িব মোৰ এই জীৱনটো শেষ হৈ গ'ল জানমণিক মই বিয়া পাতিম মই একদম ডাইৰেক্ট কৈছোঁ ছ'চিয়েল মিডিয়ামৰ যোগেদি মই এইটো প্ৰপ'জ কৰিছোঁ যাতে প্ৰপ'জটো একচেপ্ট কৰে নকৰে কিন্তু জানমণিয়ে জানিব এইটো কৰে নে নকৰে কিন্তু মই মোৰ ফালৰ পৰা এইটো ডাইৰেক্ট কৈছোঁ মই জানমণিক মই বিয়া পাতিম তো আপোনালোকে খালি জানমণিক মোৰ এই ভিডিঅ'টো ডিষ্ট্ৰিবিউচন কৰাবগৈ আপোনালোকে শ্বেয়াৰ কৰিব দেই তো মই অনুৰোধ কৰিম কাৰ লগত কি হৈছিলে সেইটো সমগ্ৰ আমাৰ অসমে জানেই অসমবাসীটো চবেই গম পায় এইটো নন-নিৰ্মলৰ লগতে বিয়া হ'ব বুলি চবেই গম পাইছে কিন্তু সি ইমান ঠগৰামি বুলি ভবা নাছিলোঁ দেই সেইটোৱে মোৰ প্ৰথম আছিলে আৰু মোৰ আৰম্ভণি কিন্তু তোমালোকে এইটো ইণ্টাৰভিউটো পাতিছিলে এইবোৰ প্লেনিং কৰি পতা গৈছিলে নে কি কিন্তু নাজানো দেই মানে আমি প্লেনিং কৰি ভবা নাই কিন্তু মই এইটো বন্ধ চিনেমাখন আহিছিলে যে সেইটো মানে ৰিলিজ দিবৰ কাৰণে বা কিবা আমি প্লেনিং কৰি তেনেকৈ মানে এটা মুহূৰ্ত ভাবিবলৈ বাধ্য হৈ গৈছোঁ কাৰণ কেলৈ তাৰপিছত আকৌ ৰেকৰ্ডিংটো ভাইৰেল হৈ গৈছিলে তোমালোকক যেন কৈছে এইটো নন-নিৰ্মলে কৈছে এই চেমন্তিকা মানে এনেকৈ কৈছে বোলে সেই মোৰ বন্ধু চিনেমাখন ৰিলিজ হ'ব প্ৰিমিয়াৰ শ্ব' তাৰ চাবলৈ মাতিছোঁ এনেকৈ ফোন কৰিছিলে নহয় ইয়াত বা এই তোমাৰ গা বেয়া আছিলে তুমি আহিব নোৱাৰা বুলি ক'লা তো তেনেকুৱা এই ইমান ঠগৰামি হ'ব নালাগে নহয় কেলৈ ঠগিলে বাৰু আমি ৰাইজে যোনটো জানিছোঁ যোনটো বুজিছোঁ সেইটো কথা কৈছোঁ দেই নন-নিৰ্মৰ লগত মানে তোমাৰ মানে বিয়া হ'ব বুলি আমি চবেই গম পাওঁ আমি চবেই এনেকৈ ভাবি থাকোঁ তো সেইটো যি হ'ল বাৰু তাৰপিছত হ'লেতো তোমাৰ আকৌ নেক্সট তোমাৰ জীৱন বোলে হাঁহি বিলিঙি আহিছিলে ন তো আকৌ এইটো কলকাতা সেইটোৱেনো কেলৈ ইমান ঠগি দিব লাগে ন মই তাক পালে গৈ দিম আকৌ কাৰণ কেলৈ মই যাক ভাল পাওঁ নহয় ন এই ভাল পোৱা মানুহগৰাকীক যদি কোনোবাই কিবা অত্যাচাৰ কৰিব কোনোবাই কিবা মই কিন্তু সহ্য কৰিব নোৱাৰোঁ মই টক শ্ব'টো চাই মই ৰ'বও নোৱাৰিলোঁ মই কালি গোটেই সম্পূৰ্ণ টক শ্ব'টো চাইছোঁ গম পাইছা নাই এইটো সাক্ষাৎকাৰটো মই সম্পূৰ্ণ চাইছোঁ মই চাইহে ৰ'ব নোৱাৰিলোঁ আকৌ মই এতিয়া মানে এতিয়া ভাবিছিলোঁ মানে তুমি আকৌ বিয়া বা পাতা নাপাতে কিন্তু অলপ মই পাতিম মই এইটো তোমাক মই প্ৰস্তাৱটো দিলোঁ কিন্তু প্ৰস্তাৱটো এইটো তুমি কেনেকৈ গ্ৰহণ কৰা কি কথা নাজানো কিন্তু ৰিপ্লাই এটা দিলে ভাল পাম আৰু কিন্তু মই সমগ্ৰ অসমবাসীক এইটো কথাটো কৈ দিছোঁ এইটো ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব দেই ঠিক আছে তই শ্বেয়াৰ নকৰাকৈ নাথাকিব আকৌ তই শ্বেয়াৰ কৰি দিব শ্বেয়াৰ নকৰাকৈ নাথাকিব আকৌ আপোনালোকক মই এইটো বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ তুমি শ্বেয়াৰ কৰি দিয়ক যাতে এইটো জানমণিয়ে মোৰ এই ভিডিঅ'টো চাব পাৰে তেতিয়াহে গম পাব মোৰ মনৰ ভাৱটো হ'লে কাক কোৱা মোৰ ফোন নাম্বাৰ নাই ফোন নাম্বাৰটো কাৰণে তাইক ফোন কৰিলোঁ বা ইনষ্টাগ্ৰামত মেছেজ কৰিলোঁ কিন্তু একো ৰিপ্লাই নিদিয়ে সেইকাৰণে ৰিপ্লাই নিদিয়া কাৰণটো এইটো মানে ধেৰ অসংখ্য মানুহে মেছেজ কৰি থাকেতো সেইটো কাৰণে মই এইকাৰণে এইটো ডাইৰেক্ট ভিডিঅ' প্ৰস্তুত কৰি তাকে কৈছোঁ যেন মই চেমন্তিকা শৰ্মাক বিয়া পাতিম আৰু যদি আহে যদি মই এইটো মই আনিম কিন্তু খালি মই দুখীয়া কাৰণে সম্পূৰ্ণ কথা কৈছোঁ মই কিন্তু দুখীয়া মানে মই খেতি কৰোঁ আপোনালোকে পাহাৰ কিনা মানুহ আৰু আমি মানে কথা যি কওঁ ন আমি অপেন কৰোঁ একদম খোলা খুলি কথা মই এইটো জানো এতিয়া ভাল পোৱাটো কোনো অপৰাধ নহয় তো সেইটো কাৰণে মই নিজৰ কথাটো মই এইটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ ভাল পোৱাটো কোনো অপৰাধ নহয় মানে মই আৰু মোৰ কথাটো কৈছোঁ যেন মই চেমন্তিকাক বিয়া পাতিম বুলি এইটো মই মোৰ কথাটো কৈছোঁ কিন্তু সি কি কয় নাজানো কিন্তু তাৰ মানে ৰিপ্লাইটো পালেহে গম পাম ঠিক আছে তো অসমবাসী ৰাইজক এইটো খালি অনুৰোধ জনাইছোঁ মই আপোনালোকে যিমান পাৰে সিমান এইটো ভিডিঅ'টো শ্বেয়াৰ কৰিব খালি দেই শ্বেয়াৰ নকৰাকৈ নাথাকিব আকৌ যাতে এইটো চেমন্তিকা মোৰ ভিডিঅ'টো মোকে দেখিব পাৰে মই যেন মানুহজন মই কৈছোঁ যেন বিয়া পাতিম বুলি খালি কেনেদৰে কি লয় নাজানো কিন্তু মই কিন্তু বহুত ভাল পাওঁ খালি মোৰ টক শ্ব'টো চাই একদম বহুত দুখ লাগিলে ইমান অত্যাচাৰ কৰি ৰাতিপুৱাই মাৰিবলৈ আৰম্ভ কৰি দিয়ে বুলি কৈছে চুৱে পাইছে নেকি আপোনালোকে ৰাতিপুৱাই হা যেতিয়ালৈকে আই জ্ঞান নকৰিব তেতিয়ালৈকে আমাৰ ইয়াত অন্যায় অত্যাচাৰ গোটেই বাঢ়ি গৈ থাকিব ঠিক আছে তো সেইটো কাৰণে মহিলা দৃষ্টিয়ে চাব লাগে হা এইটো কাপুৰুষ নেকি মূৰ্খ নেকি এইটো কাপুৰুষটোক মই গুৰুত্ব নিদিম মই কৈছোঁ সঁচা কথা কৈছোঁ মই জানমণিক বহুত ভাল পাওঁ কিন্তু মই আপোনালোকৰ আগত মই ভিডিঅ'টো প্ৰস্তুত কৰি দিলোঁ আপোনালোকে শ্বেয়াৰ কৰিব আৰু জানমণিয়ে মানে এইটো